কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আৰু মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱা বিশ্ৰাম আছোঁ, ইয়াৰ কাৰণে আছোঁ আপোনালোকক দেখা। আৰু আজি মই কি ৰেচিপি বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ব্লগটো। মাছ ফ্ৰাই কৰি আছোঁ। এইখিনি মাছ চন্দা মাছ হয়। আৰু এইফালে দালি পাতি আছে। দালিখিনি অলৰেডি হৈ গ'ল। মই চাৰিটা চিটি মাৰিছোঁ। দালিখিনি মই বনাইছোঁ ঔটেঙা, আৰু মই বিলাহী কাটি লৈছোঁ, আলু। এইখিনি আজি মোৰ ৰেচিপি হ'ব, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মইনো কেনেকৈ বনাই হৈ গ'ল, ফ্ৰাই কৰা হ'ল। আৰু মাছৰ কেৰাহীতে এতিয়া মই আলুখিনি হাফ ফ্ৰাই কৰি লওঁ। আৰু এইখিনি মাছ বনাবৰ বাবে মই পিঁয়াজ গোটাই লৈছোঁ, কেঁচা জলকীয়া আৰু আদা নহৰু থেতেলিয়াই থোৱা। আদা নহৰুৱে অকল মই ব্যৱহাৰ কৰিম, মছলা বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, যিহেতু আদা নহৰু খালে একো নহয়। মছলা পাতিবোৰ খালে অকণমান গেছ পাতি হয়, পেটৰ। ইয়াতে দিলোঁ মই নিমখ, হালধি, আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। আৰু ইয়াতে দিলোঁ মই আদা নহৰু থেতেলিয়াই থোৱাখিনি। সেইখিনি অলপ টাইম গোন্ধটো যোৱালৈকে অকণমান ভাজি থাকিম, এনেদৰে লৰাই থাকিম। আৰু ইয়াতে দি দিছোঁ অকণমান মই কেঁচা জলকীয়া কাটি থোৱাখিনি। যিহেতু জ্বলা বেছি খাবও নোৱাৰোঁ, সেইবাবে জলকীয়া কমকৈ দিছোঁ। মই এনেদৰে কিচেনত বহুতো আজি চব্জি বনাব লাগিব। অকলশৰে বনোৱাটো সহজো নহয় ইমান, আৰু মোৰ ইমান আইডিয়াও নাই ইমানখিনি ভাত চব্জি বনাবলৈ। খুব বেছি অকল ঘৰত এজন বা দুজন মানুহৰ কাৰণে বনোৱা হয়, আৰু ইমানখিনি এক্সপিৰিয়েঞ্চো নাই। তথাপিও আজি মই ট্ৰাই কৰিম আৰু আপোনালোকক দেখাম। আৰু মই আজি কেইটা ৰেচিপি বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকে ক'ব কেনেকুৱা লাগিছে। আৰু আপোনালোকেও এনেকৈ চাগে অকলশৰে ভাত চব্জি বনাবলৈ বহুতো টান হয়, হেল্পাৰ এজন লাগে লগত। তথাপি আজি মোৰ কোনো হেল্পাৰ নাই, মই আজি অকলে জিন্দাবাদ, জয়াই অকল, মই পাৰিম নে নোৱাৰিম আপোনালোকে কমেণ্ট কৰি ক'ব। ৰঙচুৱা হ'ল, আৰু ইয়াতে দি দিছোঁ মই এতিয়া বিলাহীখিনি ভাজি লওঁ ফাৰ্ষ্টতে। বিলাহীখিনি একেবাৰে দম বনাবৰ বাবে শুকান জলকীয়া কেইটামান পিচি লৈছোঁ। শুকান জলকীয়া মই আগতে আধা পিচা হৈছে, আৰু এইখিনি পিচি থাকোঁতে মোৰ হাতখন বহুত পুৰিছে। আজি কি হ'ব নাজানো। আৰু এইখিনি ডিমখিনি অমলেট বনাবৰ বাবে লৈছোঁ, আৰু ইয়াতে আলু 3টা লৈছোঁ, আৰু পিঁয়াজ। এইখিনিয়ে আজি চাই যাব। কেৰাহী পাতিলোঁ, কেৰাহীখন গৰম হ'ল। ইয়াতে দিছোঁ মিঠাতেল, ফুটিছে দেখোন। ইয়াতে দি দিম মই এতিয়া ডিমখিনি ফ্ৰাই কৰি লওঁ। ডিমখিনি ৰঙা হ'বৰ বাবে মই অকণমান ৰেচিপি মই এতিয়া ডিমটো ফ্ৰাই কৰি আছোঁ। হৈ যাব আৰু উলিয়াই দিওঁ এতিয়া। এনেকৈ এটা মানুহে কেইবাটাও ভাত চব্জি বনোৱাটো সহজ নহয়, তথাপিও অকণমান কষ্ট হয় আৰু নিজৰ কাৰণে। আৰু ইয়াতে মই এতিয়া দি দিছোঁ আলুখিনি, আলু ফ্ৰাই কৰি লৈছোঁ আগতে। এতিয়া মই দি দিছোঁ ডিমখিনি উলিয়াই দিয়া হ'ল। আলুখিনি ফ্ৰাই কৰি লওঁ, আৰু ডিমখিনি দিবৰ বাবে মই এয়া মছলা দি লৈছোঁ। মছলাখিনি ইয়াতে আছে মিট মছলা,
আৰু ধনিয়া গুড়ি, জিৰা পাউডাৰ, গৰম মছলা আৰু ৰেড চিলি অকণমান দিছোঁ, যিহেতু ইয়াতে দি দিলোঁ মই আলুখিনি আৰু ডিমখিনি দি দিলোঁ। এতিয়া আজি মোৰ অমলেট আৰু আলু আৰু ডিম গ্ৰেভি। মোৰ মাছ বিলাহী উতলি আছে আৰু ইয়াতে দি দিছোঁ মই এতিয়া মাছখিনি। অকণমান টাইম এতিয়া মই আকৌ ঢাকন দি ৰাখোঁ। তাৰপিছতখিনি মাছতে মই অকণমান এতিয়া ধনিয়া গাৰ্নিছ কৰি দিছোঁ এনেদৰে। আৰু এইখিনি আজি মোৰ মাছৰ হেৰিখিনি বনাই হৈ গ'ল। মোৰ ডিমখিনিও বনোৱা হৈ গ'ল, ডিমৰ গ্ৰেভি ডিম দম বনোৱা হৈ গ'ল। আৰু এতিয়া বনাম মই কোমোৰা ভাজি অকণমান বনাম, আৰু এইখিনিয়ে লাষ্ট আৰু মোৰ এইখিনি। এতিয়া মই কোমোৰা ভাজিখিনি বনাবলৈ তেলখিনি গৰম কৰি ল'লোঁ। ইয়াতে অকণমান দিছোঁ পাঁচফোৰণ, পাঁচফোৰণখিনি ফুটি উঠালৈকে। বহুত দীঘলীয়া হৈছে বহুতকেইটা বনাইছোঁ ন। ইয়াতে অকণমান দিছোঁ হালধি আৰু নিমখ জোখ অনুসৰি। আৰু এতিয়া ইয়াতে দি দিছোঁ মই কোমোৰা ভাজিখিনি। এয়া মোৰ দালি ঔটেঙা বনাই হৈ গ'ল, আৰু দালিখিনি এতিয়া মই তেল মাৰি দিম। শেষত মোৰ এতিয়া ভাত চব্জি বনাই হৈ গ'ল, আৰু এতিয়া অকণমান ফ্ৰী পাইছোঁ, আৰু সেইবাবে আপোনালোকক দেখাম। আৰু এতিয়া ভালকৈ দেখাম মই গোটেইখিনি কি ৰেডি কৰিলোঁ আলহীৰ বাবে, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া মাছৰ চব্জিখিনি, মাছখিনি এনেকৈ বনোৱা হৈছে। এই ধনিয়া দি দিয়া হৈছে অকণমান, আৰু এইখিনি ডিম দমখিনি, আৰু ইয়াতে আছে দালি ঔটেঙা দিয়া, আৰু ইয়াতে দিয়া হৈছে কোমোৰা ভাজি, আৰু এইখিনি ভাত, আৰু এইখিনি চাটনি অলপ বনালোঁ। চাটনি মই বনোৱা নাই, বেলেগ বৌ এজনীয়ে দিলে চাটনিখিনি। এইখিনি আজি মোৰ ভিডিঅ', আৰু আজি মোৰ ৰেচিপি বনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, বাই বাই।